आसाम नाट्य सन्मिलनी दसेटी बोसोरारि जथुम्मा खुंफुंनो साखाफारा आसाम नाट्य सन्मिलनी दसेटी बोसोरारि जथुम्माया बे खेबाव बरपेटा र'डआव खुंफुंजागोन। बैथि दाननि फैगौ 10 खालारनिफ्राय जागायनानै 22 खालारसिम सानबानि मेहेरगोनां हाबाफारिजों बे जथुम्माया खुंफुंजागोन आरो बेनिनो लाहार-फाहार खालामनाया सोलिगासिनो दं। मख'नो गोनांदि खुंफुंजानो गोनां बे जथुम्मायाव दिल्ली, कलाघाट, सिक्किम आरो आसामनि गासै मोन 17 नाटक दिन्थिफुंगोन। बेजों लोगोसे सायख'जानाय मुंदांखा लाइट आर्टिस्ट कल्याण देब आरो टरनी कांत रयनो जी.एल. आगरवाला गोसोखां महरनि बान्था लाइफ टाइम एचिभमेन्ट एवार्ड गथायनाय जागोन आरो बलिउडनि मुंदांखा डाइरेक्टर एम.के. रायनोबो माननि बान्था गथायनाय जागोन। खुंफुंजानो गोनां बे जथुम्माखौ लानानै दिनै बानजाय आफादा मोनसे खौरांगिरि मेल खुंदों आरो खौरांगिरि मेलनि गेजेरजों बे बाथ्राफोरखौ फोरमायनाय जायो। আপোনালোকক আজিৰ এই যি বিশেষ সংবাদ মেল তালৈ প্ৰথমতে আমি আমন্ত্ৰণ জনাইছোঁ, অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে আপোনালোকে আজি আহি ইয়াত পদাৰ্পণ কৰিছে আৰু অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটা ৰোডৰ অধিৱেশনৰ যি কাৰ্যসূচী বা আমাৰ যি কৰ্মপন্থা বা অগ্ৰগতি সম্পৰ্কত এই যি বিশেষ সংবাদ মেল দিছোঁ তাত আপোনালোকে সহায় সহযোগ কৰাৰ কাৰণে প্ৰথমতে আমি আদৰণীয় সমিতিৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ লগত মই প্ৰথমতে চিনাকি কৰি দিব বিচাৰিছোঁ আপোনালোকক জ্ঞাতাৰ্থে আমাৰ আদৰণীয় সমিতিৰ ভালেকেইজন বিষয় আছেই। প্ৰথমতে চিনাকি কৰিছোঁ, তেখেত হ'ল ডাক্তৰ হীৰালাল কৰ্মকাৰ, তেখেত কাৰ্যকৰী সভাপতি, অৰূপ বায়ন সাধাৰণ সম্পাদক, ৰঞ্জিত তালুকদাৰ সম্পাদক, পুলেন চৌধুৰী সম্পাদক, বিনয় সাহা কাৰ্যালয় সম্পাদক, আন এগৰাকী সম্পাদক হৰিকুমাৰ শৰ্মা, আমাৰ বিত্তীয় সমিতিৰ সম্পাদক বুবুল দেউৰী, বাণিজ্য মেলাৰ সম্পাদক ৰমেন শৰ্মা, সমন্বিতে আমাৰ ৰাজকুমাৰ সাহা আছে, তাৰপিছত আজিবুল হক আছে আৰু আইনুল হক আছে। গতিকে এই যে আমি অহা 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিৱেশনখনি আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, সেই সম্পৰ্কত আমি আপোনালোকক কিছুমান কথা আমি অৱগত কৰিম আৰু আমি আশা কৰোঁ যাতে প্ৰতিটো কাৰ্যসূচীয়ে আপোনালোকে সুন্দৰভাৱে প্ৰকাশ কৰে, প্ৰচাৰ কৰে আৰু এই যে অধিৱেশনখনি সাফল্যমণ্ডিত হোৱাত যিহেতু সংবাদ মাধ্যমৰ এক বিশেষ অৰিহণা আছে, আপোনালোকে সেই দায়িত্ব এজন স্থানীয় সংবাদদাতা হিচাপে বা বৰপেটা জিলাৰ এজন সংবাদকৰ্মী হিচাপে দায়িত্ব পালন কৰিব বুলি আমি আশা কৰিছোঁ। আমি আপোনালোকক এতিয়া আমাৰ যিহেতু নাটক ধৰ্মী আমাৰ অনুষ্ঠান, বিভিন্ন অনুষ্ঠান থাকিব, তাৰ ভিতৰত কিন্তু মুখ্য কাম হৈছে কিন্তু আমাৰ নাটক। এই নাটক সম্পৰ্কত আমাৰ নাট বিভাগৰ যি সাধাৰণ সম্পাদকৰ দায়িত্বত আছে তেখেতে আমাৰ অৰূপ বায়নে আপোনালোকক কিছু কথা অৱগত কৰিব, কেনেধৰণৰ নাটক ইয়াত আহিব আৰু কেতিয়া ক'ত কি হ'ব এইবোৰৰ তেখেতে বক্তব্য এতিয়া ৰাখিব। সন্মানীয় শ্ৰদ্ধাৰ সাংবাদিকসকল, আজি আপোনালোকক আমি অসম নাট্য সন্মিলন 61 সংখ্যক বৰপেটা ৰোড অধিৱেশনৰ আদৰণি সমিতিৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে ইয়াত এখন ভাল নাটক আৰু প্ৰদৰ্শন কৰা হ'ব। সেই নাটকখন হৈছে এইখন মঞ্চতে হ'ব সন্ধিয়া 6 বজাত। আমাৰ যিহেতু এই গোটেই ক্ষেত্ৰখনৰ নাম ৰাখিছোঁ আমি শিল্পী ব্ৰজনাথ শৰ্মা নাট্য ক্ষেত্ৰ বুলি আমি ৰাখিছোঁ আৰু তেওঁৰ জীৱনৰ আধাৰত নাটখন মঞ্চস্থ কৰিব নিতুল কুমাৰ ডেকাৰ ৰচনা আৰু প্ৰযোজনা নাটমণ্ডল পাঠশালা। নাটখনৰ নাম হৈছে ইচ ইচ আছ আছ আৰু আপোনালোকে জানি সুখী হ'ব যে এই নাটকখনত অভিনয় কৰিব আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী, আমাৰ বৰপেটা ৰোডৰ বাসিন্দা, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এই নাটকখনত মানে ভাগ ল'ব, নিজে তেওঁ অভিনয় কৰিব। এই কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাই থৈছোঁ। আপোনালোকে গম পাইছে যে আমাৰ বিভিন্ন ক্ষেত্ৰবিলাক হ'ব। এইখন হ'ব আমাৰ সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী ক্ষেত্ৰ, তাৰপিছত ষ্টেডিয়ামত হ'ব বাণিজ্য মেলা, গ্ৰন্থমেলা, চানমোহন দাস সোঁৱৰণী ক্ষেত্ৰ,
সাহিত্যবত শিশু নাট হ'ব, লক্ষ্মীনাথ বেজবৰুৱাত আমাৰ NSD বা কেলকাতাৰ পৰা অহা নাটসমূহ হ'ব। গতিকে আপোনালোকে কথাখিনি ইতিমধ্যে গোটেইখিনি কথা আপোনালোকে গম পাইছে। এতিয়া কথা হ'ল আপোনালোকৰ যদি কিবা জানিব লগা আছে তেতিয়াহ'লে আপোনালোকে আমাক ক'লে নিশ্চয় আমি জনোৱাৰ হা চাৰিটা মণ্ডলৰ পৰা 8খন নাটক প্ৰতিযোগিতা ইয়াতে লিখা আছে চবখিনি। আচ্ছা, নাটক হ'ব আপোনাৰ 4টা আপোনাৰ ৰত্নপীঠ, সৌমাৰপীঠ, স্বৰ্ণপীঠ আৰু কামপীঠ। অসমত মানে 4টা মণ্ডলত ভাগ। আপোনাৰ ৰত্নপীঠ, সৌমাৰপীঠ, স্বৰ্ণপীঠ আৰু কামপীঠ। অসমত মানে 4টা মণ্ডলত ভাগ কৰা আছে। সেইটো ইয়াত আছে আপোনাৰ এখন নাটকৰ নাম হৈছে এটা বায়'পচি ৰিপৰ্ট, আন এখন হৈছে মই টুনিয়ে টুনটুলালৰ ৰাষ্ট্ৰীয় নাট্য দল বিদ্যালয়ৰ ছিকিমৰ ছবেৰ লবিৰ ইচিছ আচাছ ৰংগমঞ্চ মস্তিকা পাঠশালা 1950 চন, সংগীত নাটক একাডেমীৰ নাটক জুপুৰিত জোনাক, বড়ো নাটক বাইগ্লগ্নিনাই গেৰভিন চিয়াং, ডিগনিটি অফ লেবাৰ, জিঘাংচা ভায়লিন, ঈশ্বৰৰ সন্ধানত আৰু আদৰণি সমিতিয়ে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বা তেখেতৰ যি ৰচনাৱলী আছিল লভিতা সেইখনো মঞ্চস্থ কৰা হ'ব। আমি 14খন আৰু আপোনালোকৰ সুবিধাৰ্থে এটা প্ৰেছ নোট আমি বনাইছোঁৱে। মই আপোনালোকক এই সংবাদমেল শেষ হোৱাৰ পিছতে গোটেই প্ৰেছ নোটত গোটেই ডিটেইলছখিনি আছে আৰু আপোনালোকৰ সুবিধামতে নিউজটো আপোনালোকে বনাব বুলি আমি আশা কৰিলোঁ। আৰু স্থান 5টা মানে বৰপেটা ষ্টেডিয়াম ইয়াত হ'ব, GLC কলেজ, সাহিত্য ভৱন, লক্ষ্মীনাথ বেজবৰুৱা ভৱন আৰু বৰপেটা ক্লাবত হ'ব। তেওঁলোকৰ যি আমাৰ মিটিংবিলাক হ'ব কেন্দ্ৰীয় সমিতিত তাত হ'ব। 5টা স্থানত একেলগে কাৰ্যসূচী চলি থাকে। NSDটো গোটেই শিল্পীবিলাকে তেনেকুৱা তেওঁলোক আৰু আমাৰ জীৱনজোৰা সাধনা বঁটাটো দিয়া হ'ব কেন্দ্ৰীয়ভাৱে। এইটো হৈছে আপোনালোকৰ অভিনেতা MK ৰাইনা, তেওঁ বলিউডতো থাকে আৰু দিল্লীতো থাকে, NSDian বিশিষ্ট পৰিচালক। আৰু কিবা আছে আপোনালোকৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ শেষৰ দিনা 24 তাৰিখে আছে, 23 তাৰিখে আছে প্ৰবীণ শিল্পী আমাৰ আটাইৰে চিনাকি দীপেন বৰুৱা আৰু 24 তাৰিখে জুবিলি বৰুৱা আমাৰ থাকিব। লগতে প্ৰতিদিনে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আমাৰ GLC কলেজ আৰু GLC কলেজ নহয় আমাৰ ষ্টেডিয়ামত। আৰু কিবা জানো আৰু লাভ কৰিছে কল্যাণ দে বিশিষ্ট আলোকশিল্পী, তেওঁৰ শৰণত জেল আগৰৱালাৰ শৰণত এই বঁটাটো এইবাৰ দি দিয়া হ'ব। আৰু কেন্দ্ৰীয় সমিতি ইয়াৰ উপৰিও সম্পূৰ্ণ নজনা পাওঁ। গতিকে ডিটেইলছত আছে ইয়াত, গতিকে ইমান ডিটেইলছততো আৰু সহজ নহয় বস্তুটো প্ৰকাশ কৰা। আপোনালোকে মানে যিখিনি ইম্পৰ্টেণ্ট বস্তু যিখিনি অসমৰ মানুহে জানিব লাগে বা বাহিৰৰ মানুহে জানিব লাগে সেইখিনি কৰিব বুলি আমি আদৰণি সমিতিৰ পৰা আশা কৰিছোঁ। আৰু প্ৰতিদিনৰ কাৰ্যসূচীত আজিৰে পৰা আপোনালোকে আশা কৰিছোঁ আৰু প্ৰতিদিনৰ কাৰ্যসূচীত আজিৰে পৰা আপোনালোকে প্ৰচাৰ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু 19 তাৰিখে আমাৰ শোভাযাত্ৰা ওলাব, তাতে 70টা অনুষ্ঠান, তাতে শিক্ষা অনুষ্ঠানো আছে। তাৰপিছত শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীক লৈ কেনে আমি এই অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা সামাজিক অনুষ্ঠান ইয়াতে অংশগ্ৰহণ কৰিব। আৰু এইটো যিমান আমাৰ এই অঞ্চলৰ ৰাইজ সকলোকে আমি নিমন্ত্ৰণ দিছোঁ আৰু খুব ধুনীয়া এটা আমি শোভাযাত্ৰা কৰিব পাৰিম এইটো আশা কৰিছোঁ। আজি ইমান কষ্ট কৰি সাংবাদিকসকল আহি যি প্ৰেছ মিট কৰিলে তাৰ কাৰণে সকলোকে আমি শলাগৰ শৰাই যাচিছোঁ। অহা 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে আমাৰ বৰপেটা ৰোডত 61 সংখ্যক অসম নাট্য সন্মিলনৰ এইবাৰ সম্পন্ন হ'ব। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি 16 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে এখন গ্ৰন্থমেলা আৰু বাণিজ্য মেলাৰো আয়োজন কৰিছোঁ। আমাৰ যিহেতু ইয়াত নাটসমূহ প্ৰদৰ্শন কৰা হ'ব, আমাৰ অসম নাট্য সন্মিলনৰ 4টা মণ্ডল আছে আৰু এই 4টা মণ্ডলৰ পৰা আমাৰ
প্ৰতিযোগিতাত মুঠ 8খন নাট প্ৰদৰ্শন হ'ব। আমাৰ GLC কলেজৰ যিখন আমি মঞ্চ স্থাপন কৰিছোঁ, য'ত আমি বহি আছোঁ, ইয়াত আমাৰ 8খন নাট প্ৰতিযোগিতা হ'ব। আৰু এই নাট 8খনৰ প্ৰাক মুহূৰ্তত আমি আদৰণি সমিতিৰ পৰা 4খন নাটক কৰাৰ যোজা কৰিছোঁ। 18 তাৰিখে আমাৰ GLC কলেজৰ মঞ্চত 2খন নাট আদৰণি সমিতিৰ পৰা প্ৰদৰ্শন কৰা হ'ব। এখন হৈছে এক নিলিখা ইতিহাস 2। এইখন ৰচনা অপূৰ্ব মালাকাৰ আৰু পৰিচালনা কৰিছে তপন ডেকা। সন্ধিয়া 6 বজাত হ'ব 18 জানুৱাৰী তাৰিখে। আৰু সেইদিনাই 8 বজাত আন এখন নাট আমাৰ প্ৰদৰ্শন কৰা হ'ব আদৰণি সমিতিৰ পৰা। সেইখন হৈছে বেংগলী নাটক আৰু সেই নাটখনৰ নাম হৈছে ৰক্ত কৰবী। আমাৰ মানে সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনা আৰু পৰিচালনাত ভূপেন চৰকাৰ। এই দুখন নাট আমাৰ 18 জানুৱাৰী তাৰিখে হ'ব। 19 তাৰিখে আমাৰ যিটো বৰপেটা ৰোড সাহিত্য ভৱনৰ মঞ্চ আছে, 19 তাৰিখে তাত শিশু নাটখিনি প্ৰদৰ্শন হ'ব। এখন আদৰণি সমিতিৰ পৰা শিশু নাট আমি লৈছোঁ। এইখন হ'ব 19 তাৰিখে। এইখন হ'ব আমাৰ আবেলি 3 বজাৰ পৰা আমি শিশু নাট এইখন অনুষ্ঠিত কৰিম। আৰু 18 তাৰিখে আৰু এখন নাট ৰৈ গৈছে। 18 তাৰিখে এখন কলিকতাৰ এখন নাট হ'ব। সেইখন নাট হ'ব আমাৰ লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰাল মঞ্চ, যিখন আছে আপোনাৰ বৰপেটা ৰোড ক্লাবৰ ওচৰত। লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰালৰ তাত আমি মঞ্চ কৰিছোঁ। আৰু সেই মঞ্চত বেংগলী নাটক এখন হ'ব। সুদূৰ কলিকতাৰ পৰা আহিব তেখেতসকল। আৰু নাটকখনৰ নাম হৈছে বিভাজন। ইয়াৰ উপৰিও 19 তাৰিখে যিখন সাহিত্য ভৱনৰ মঞ্চত নাটক হ'ব, সেই নাটকখনৰ নাম হৈছে মই তুমি। অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিৱেশনখিনি এইবেলি 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ বৰপেটাত অনুষ্ঠিত হ'ব। আৰু ইয়াত 17খন নাটক মঞ্চস্থ হ'ব, য'ত দিল্লী, কলকাতা, ছিকিম আৰু অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে আহি নাটক মঞ্চস্থ কৰিব। আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, যেনে মূকাভিনয় প্ৰতিযোগিতা বা একক অভিনয় প্ৰতিযোগিতা, আবৃত্তি প্ৰতিযোগিতাও ইয়াত অনুষ্ঠিত হ'ব। আৰু এটা কথা ইয়াত আমি জনাব বিচাৰিছোঁ যে আমি আদৰণি সমিতিৰ পৰা 15জন বিশিষ্ট নাট্যকৰ্মী বা শিল্পীক সম্বৰ্ধনা জনাম। জীৱনজোৰা সাধনা বঁটা আগবঢ়াম আবাহন থিয়েটাৰৰ এসময়ৰ প্ৰযোজক কৃষ্ণদয়াল ডাঙৰীয়াক। লগতে কেন্দ্ৰীয় সমিতিয়ে 6জনকৈ ব্যক্তিক তেওঁলোকে সম্বৰ্ধনা জনাব। আৰু তেওঁলোকেও জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব MK ৰাইনা। তেখেত হ'ল বলিউডৰ বিখ্যাত পৰিচালক আৰু অভিনেতা। আমি ইয়াৰ লগতে 16 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ এখন ই গ্ৰন্থ আৰু বাণিজ্য মেলৰো আয়োজন কৰিছোঁ। আমি অসমৰ সমূহ ৰাইজক তথা নাট্যকৰ্মীসকলক আৰু অসম নাট্য সন্মিলনৰ সদস্যসকলক, আজীৱন সদস্যসকলক আমি আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে বৰপেটালৈ আহক আৰু আমাৰ এই অধিৱেশনখনি সফল হোৱাত আপোনালোকে সহযোগ কৰক। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।